আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ আজি কেইটামান খণ্ড বাক্য আৰু ইয়াৰ অৰ্থ। অকৰা মৈত উঠা, কোনো কামত হাত দি এৰিব নোখোজা, অচিন কাঠৰ থোৰা লগোৱা, নজনা নুশুনা মানুহৰ লগত সম্পৰ্ক কৰা, অতিভক্তি চোৰৰ লক্ষণ, সুবিধা পাবলৈ নম্ৰ হোৱা, অভ্যাসৰ নৰ কৰ্ণপথে কৰে শৰ, অভ্যাসৰ যোগেদি কঠিন কামো সহজ কৰা, আঁঠুৱা চাই ঠেং মেলা, আই চাই ব্যয় কৰা, আকালৰ ভাত, বিপদৰ যথোপযোগী সাহাৰ্য। যদিহে আপোনালোকে এনেকুৱা ধৰণৰ ব্যাকৰণৰ বিভিন্ন বিষয় পাই থাকিব বিচাৰে তেতিয়াহ'লে মোৰ ইউটিউব চেনেল প্ৰজ্ঞা সাধনা লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।